নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ যুৱবাণী অনুষ্ঠানলৈ। ষ্টুডিঅ'ত মই দেৱযানী বকলিয়াল। শ্ৰোতা বন্ধু, আজিৰ অনুষ্ঠান সজাই আনিছো সাহিত্যৰ সুবাসেৰে। শ্ৰোতা বন্ধু, আজিৰ অনুষ্ঠানৰ প্ৰাৰম্ভতে আগবঢ়াইছো তিনিচুকীয়াৰ উইমেন্স কলেজৰ অসমীয়া বিভাগত অধ্যয়নৰত স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী হিমাশ্ৰী বৰাৰ কেইটিমান কবিতাৰ পাঠ। কবি বন্ধুগৰাকীৰ কণ্ঠতেই আহকচোন কবিতাকেইটি শুনো। কবিতাৰ শিৰোনাম প্ৰভাতী সুৰুজ। প্ৰতিশ্ৰুতিবদ্ধৰ আওতাত নতুনত্বৰ ৰহন সানি উদয়াকাশত প্ৰতিবিম্বিত হয় প্ৰভাতী সুৰুজ। পুৱাৰ বিহকজাকৰ নিত্যনৈমিত্তিক সমলয়ত সমীৰণেও দি যায় জীৱনামৃত সুযোগৰ একাজলি উদ্যমপূৰ্ণ আৱেশ। মেঘমালাৰ আঁৰৰ প্ৰভাতী সুৰুজৰ আস্থাপূৰ্ণ কিৰণত প্ৰতিদিন কোনোৱে ৰচনা কৰে ভোগ বিলাসিতাৰ দলিল, কোনোৱে উদযাপন কৰে জীৱনহীনতাৰ উৎসৱ এমুঠি অন্নৰ তাৰণাত। কবিতাৰ শিৰোনাম প্ৰাণৰ ছবিখন। সৰল তুলিকাৰে সজোৱা হৃদয়ৰ অতি আপোন ছবি সেইখন। ডিজিটেল ঘড়ীৰ এলাৰ্মত নহয় কুকুৰাৰ ডাকত বিহকজাকৰ নিত্যনৈমিত্তিক সমলয়ত সাৰ পোৱা পৃথিৱীৰ ছবি সেইখন। শাওনত শালিধান ৰুবলৈ, চ'তত বাও সিঁচিবলৈ, কান্ধত নাঙল জুঁৱলি লৈ বৰদেউতা দদাইহঁতে গৰুহাল পথাৰলৈ খেদি নিয়া এক অনুপম দৃশ্যৰ ছবি সেইখন। বৰমা আইতাহঁতৰ তাঁতশালৰ ব্যস্ততা, ধান শুকুৱাই বহুৱাৰ চিন্তা, হাঁহ ছাগলীজাকক প্ৰতিপালনৰ দায়বদ্ধতা, এই সকলোবোৰৰ স্পষ্ট প্ৰতিফলনেৰে সৰল তুলিকাৰে সজোৱা প্ৰাণৰ ছবি সেইখন। প্ৰকৃতিৰ নিৰংকুশ অৱদান, নিভাঁজ হৃদয়ৰ স্নেহভৰা সোপান, ভাওনা সবাহৰ মধুৰ মুৰলী তান আৰু সন্ধিয়া প্ৰাৰ্থনাৰ ৰাগীত সূচনা হোৱা মংগলময় পৰিৱেশৰ ছবি সেইখন। ছবিখনত বৰ্ণিত পৃথিৱীখনত বিলাতী জন্তুৱে স্থান দখল নকৰিব পাৰে, কিন্তু শান্তিৰ পাৰজুৰিৰ উৎকৃষ্ট জিৰণিস্থল সেইখনেই। কবিতাৰ শিৰোনাম উত্তৰবিহীন প্ৰশ্ন। নিষ্ঠুৰতাই কিমান দূৰলৈ কৃপা কৰিলে মাতৃৰ বুকুৰ উমৰ পৰিৱৰ্তে জাৱৰৰ দমেই সন্তানৰ শেষ আশ্ৰয়স্থল হ'ব পাৰে, য'ত নেকি নিৰ্দয়তাৰ শিলালিপিত অংকিত হয় নিৰ্লজ্জতাৰ ভাস্কৰ্য। মানসিকতা কিমান নিম্ন পৰ্যায়লৈ পৰ্যবসিত হলে পিতৃতুল্য পুৰুষৰ হাতত কলংকিত হ'ব পাৰে কন্যাৰ সতীত্ব, যিয়ে নেকি শ্ৰেষ্ঠত্বৰ স্ৰোতশ্ৰেণীত উটুৱাব পাৰে মলিনতা গভীৰ কলুষিত। ভাতৃভগ্নীৰ গৌৰৱ ধ্বজাই কিমানলৈ ভাৰসাম্যতা হেৰুৱালে প্ৰতিদিন ধৰ্ষণ, বলাৎকাৰ, অপহৰণে শিৰোনাম দখল কৰিব পাৰে বাতৰি কাকতৰ পৃষ্ঠাত কিম্বা দূৰদৰ্শনৰ পৰ্দাত। প্ৰতিযোগিতাৰ ধুমুহা কিমান প্ৰবল হলে বন্ধুত্বৰ বৃক্ষজোপাও উভালি পৰিব পাৰে। স্বাৰ্থপৰতাৰ প্ৰলয় কিমান ক্ষতিকাৰক হলে আত্মিক সম্বন্ধবোৰৰো সমাধি ঘটিব পাৰে। পুত্ৰকন্যাৰ দায়িত্ব আৰু কৰ্তব্যৰ কিমান সফল ৰূপায়ণ হলে বৃদ্ধাশ্ৰমৰ সংখ্যা বৃদ্ধি হ'ব পাৰে। অনেক উত্তৰবিহীন প্ৰশ্ন, আৰু মই ক্ৰমাৎ আঁৰি লৈছো যন্ত্ৰবৎ পোচাকযোৰ, কৃত্ৰিমতাৰ কুণ্ঠচ সাজযোৰ। কবিতাৰ শিৰোনাম নৈপৰীয়া গাথা। নৈখনৰ কৃপাতে তেওঁলোকে সুচলভাৱে পেট প্ৰৱৰ্তাইছিল। নিৰলা পঁজাত এমুঠি আত্মসন্তুষ্টিৰে আভিজাত্যৰ অসুখী বাসনাক লজ্জানত কৰিব পৰাকৈ নিতৌ তুলিছিল সুখৰ মূৰ্ছনা। খৰালিৰ বালিচৰত, বাৰিষাৰ যৌৱনত কিয়দাংশ কাঢ়িবলৈ লোৱা ভঁৰালৈখন তেওঁলোকৰ আপোন। মথাউৰিলৈ স্থানান্তৰিত হৈও ৰচিছে সপোন। কি জানি পলসুৱা ভূমিত পাচলিৰ বাৰীখনে প্ৰাণ পায় নতুন। কবিতাৰ শিৰোনাম অমানুষ। পৃথিৱীয়ে ৰ'দ কাচলি বুকু পাতি লওঁতে সেউজীয়াবোৰে হাত বাউল দি মাতিছিল। নান্দনিক সৌন্দৰ্যৰ জলপ্ৰপাতটোৱেও সাদৰ নিমন্ত্ৰণ জনাইছিল। আমি বাৰু নোযোৱাকৈ থাকোঁ কেনেকৈ? অকস্মাতে হৃদকাননত শ্যামল স্পন্দনবোৰৰ প্ৰগল্ভতা কমিল।
লাহে লাহে ব্যৰ্থ উশাহে চিঞৰি চিঞৰি শেষ নিশ্বাসক স্বাগতম জনালে। সকলো ফালে এতিয়া অমানুহৰ হাইউৰুমি। কবিতাৰ শিৰোনাম পৰিৱৰ্তন। সন্ধিয়াবোৰ আজিকালি জীপাল হৈ নুঠে। পৰিৱৰ্তনৰ ধামখুমীয়াত ক্ৰমশ জোনাক ভৰা চোতালখনো এলাগী হৈ পৰে। সোণসেৰী আমেজৰ লেচেৰি বুটলিবলৈ শৈশৱে আজি হামৰাও নাকাৰহে। ঘূৰমুটিয়াই নুফুৰে ককাক আইতাকৰ সান্নিধ্য। ডিজিটেল পৃথিৱীত বিনা দ্বিধাইত যান্ত্ৰিক হৈ পৰে সন্ধিয়াবোৰ। ৰেডিঅ'টোক সাৰথি কৰিয়েই বৌতিয়ে সন্ধিয়াটো কটায় আৰু আক্ষেপত কয়, সময়ে কিয় পৰিৱৰ্তনৰ নাম লয়? কবিতাৰ শিৰোনাম আঘোণ। হেমন্তৰ কুঁৱলীয়ে চৌপাশ ধৰিছে আৱৰি। শুভ্ৰ আচ্ছাদন ফালি ৰ'দ কাছলিয়ে দিলেহি নিয়ৰসিক্ত দুবৰিক শুষ্কতাৰ জাননী। সোণালী ধাননিয়ে মাতিছে ৰিঙিয়াই। বিক্ৰঙা ওঠেৰে হাঁহি বিৰিঙাই দাৱনীও আহিছে ঢপলিয়াই। লিহিৰী আঙুলি আৰু চিকমিক কাঁচিৰ আগত লখিমীৰ সগৰ্বে আত্মসমৰ্পণ। পথাৰৰ আলিত বালিমাহীৰ সুললিত উপস্থাপন। সোণগুটিৰ বেটমৰা বোজা বেৰিয়া তোলমে। কংক্ৰিটৰ পৃথিৱীৰ ৰাংঢালীজনীয়ে ঘৰমুৱা হোৱা ৰংমনক খেপিয়াই ফুৰে। সামাজিকত নহয়, কঠীয়াৰ পৰা ডাঙৰিলৈ, শ্যামলীৰ পৰা সোণালীলৈ আশা আৰু শ্ৰমৰ বৰ্ণিল কাহিনী ৰচে আঘোণে। কবিতাৰ শিৰোনাম বৈপৰীত্য। ৰাতিপুৱাই তিৰোতাজনীয়ে গোটাই লৈছে এবোজা খৰি। সন্ধিয়া চৌকাত জুই জ্বলাৰ আশা কৰি গিৰিহঁত ওলাইছে শ্ৰমৰ মূল্য বিচাৰি। কটাবলৈ নৈশ উদযাপিত ক্লাবৰ ৰজনী, সৌন্দৰ্য চৰ্চাৰ অজুহাতত বিলাসী বাহনত সৌৱা কোনো আধুনিকা নাৰী আৰু পদপেথত অঘৰী শীৰ্ষক চেকাৰে দুটি দুৰ্ভগীয়া কণমানি। বৈসাদৃশ্যৰ এনে কাৰুণ্যতাত দলি আছে মোৰ সন্মুখৰ দৃশ্যপট। কেনেকৈ ফুলিব জীৱন অদৃশ্য হাতৰ পৰিধিৰ বাহিৰত? কবিতাৰ শিৰোনাম গৈ আছো। উখুৰা মুখুৰা বা টেকুতাৰে খুপি খুপি এইখিনি পোৱাৰ সাধুটোৱে আমাক মসৃণ পথৰ যাত্ৰী হবলৈ হেঁচকি আছিল। উশাহে প্ৰতিনিধিত্ব কৰা স্থিতিৰ সন্ধানত এদল মানুহে খোজৰ ভাৰ সাম্য ৰক্ষাৰ্থে সপোন মন্ত্ৰ জপি অহো পুৰুষাৰ্থ কৰিছিল। কোনোবাজন ইচ্ছাৰ বিৰুদ্ধে গ'ল, কোনোবাজনৰ গন্তব্যস্থান চমুতে ৰল। উচ্চাকাংক্ষা আৰু দুৰাকাংক্ষাৰ মধ্যৰ প্ৰভেদ হলে স্পষ্ট নহল। পৃথিৱীৰ শ্ৰেষ্ঠ নাৰীৰ মমতাত দ্বিধাবোধক গাপ দি খোজ পেলাইছো। শিয়ালীৰ কাণ কটা বীৰজনৰ সাহত মনিব নোৱাৰা এন্ধাৰকো গা এৰা দিছো। পোহৰ চমকুৱা বন্তি কেইগছিৰ শক্তিতে আশাবাদৰ পানীয় চুহি ধূসৰিত ভৱিষ্যতৰ দিশে গৈ আছো। কবিতাৰ শিৰোনাম বহাগ। পমি আহিল নেদেখা নুশুনা ব্যাধিৰ ধুমুহা। ফৰকাল দৈনন্দিনে খাটনি ধৰিলে প্ৰাণৰ বহাগক এইবাৰ পূৰ্ণোদ্যমে আদৰা। বৰপিতাই বলধালক নপঘা পিন্ধালে। পেহিটিৰ বিহুৱান কেইখনে ভালপোৱা বিলালে। বাপতি শাহুনে সগৰ্বে দেখুৱালে। সম্প্ৰীতিৰ এনাজৰীত শক্তি উঠলে। আপোন সুবাস বিচাৰি উন্মাদ কংক্ৰিটৰ ৰাংঢালীজনী। মঞ্চত কাৰ চেনাই এবাৰ জুৰিছে কৃষ্ণাৰ মূৰতে বকুল ফুল এপাহি। নতুনৰ সুঘ্ৰাণ সিঁচি ফুলি আছে বসন্তৰ ফুল। সীমাহীন প্ৰত্যাশাত ফুটে বহাগে সানিব বোল। বাহিৰ হব বিদ্বেষৰ হুল। কবিতাৰ শিৰোনাম আনুষংগিক। বেলি হেৰুৱা মানুহ এজনীৰ মাত নাথাকে। চালি এখনৰ দৰদামত কৰবাত পৰি থকা নোমডাল দাং খাই উঠে। বটিয়া নোসোমোৱা বেজীটোৱে ডাক্তৰী ভাষাত তেওঁক ভালে ৰখাৰ কথা কয়। প্ৰাৰ্থনাময় নিশা এটা বুকুত বান্ধি কাটি হোৱা মুধচটো পোনাই লয়। ৰক্ষাসূচক সূতাডালে নসহে মোৰ পলৰীয়া প্ৰকৃতিৰ নিষ্কীণ সান্নিধ্য। আপোনাৰ পাভলতিয়ে সোঁৱৰাই যদি ক্ৰমান্বয়ে লোপ পাব সপোন ৰঙী ঐশ্বৰ্য। কবিতাৰ শিৰোনাম স্থিতি। হেৰাপৰলীয়া ঘৰটোৱে নিঃপালি দিব। বহু যুজন্তুৰৈত একোখন মুখে গোপনে উচ্চাৰিব। তেজ ধুলেওতে মঙহ ধুলেনোতে। অকৰ্মণ্যতাৰ যুগটোৱে মোৰ অত সোপা তেজ শুহে। বাৰে ভচহু ক্ৰিয়াকাণ্ডত মজি পুতুকা পৰা প্ৰসন্নতা এমুঠি গালে মুখে লেপি নিৰন্তৰে সপোন এটাই খোপনি পুতি খাহে। প্ৰকাৰান্তৰে মূৰ পুলুকা দিয়াৰ প্ৰৱণতা টুটে। স্বীকাৰোক্তিত কাচুটি হেৰুৱাই মাহৰ মাৰ দেখি দিলে পেট মেলে। কবিতাৰ শিৰোনাম
নাপাহৰাৰ গীত এপুটল স্নেহে জীৱন জীয়ালে ভাহি থাকিব আত্মিক নিৰাপত্তাৰ সুৰ নীলকে থাকিও এষাৰি মাতত আকুল হৃদয় পৰিব জোৰ এধানি স্পৰ্শই হামৰাও কাঢ়িলে চেৰ পেলাই গ্ৰীষ্ম বৰ্ষাহীত শিপাৰ সন্ধানত ঢাপলি মেলিন গুণগুণাই নাপাহৰাৰ গীত কবিতাৰ শিৰোনাম আবেলি পুনৰাগমনৰ প্ৰতিশ্ৰুতিৰে দিনমণিৰ প্ৰস্থান সেন্দুৰীয়া আলিটোৰে মোৰ বুকুত নৃত্যৰত উন্মনা পখিলা তাই উমলাব খোজে মোক ৰাঙলীয়া ভাৰে প্ৰিয় আবেলিটিৰ অনেক দৃশ্যপট মই পৰ্যবেক্ষণ কৰোঁ আভ্যন্তৰীণ দৃষ্টিৰে আৰু জুকিয়াই চাওঁ বৈসাদৃশ্যৰ কাৰুণ্যতাৰে উৰুৱাই যায় আভিজাত্যৰ ধূলি ঘৰমুৱা পথেৰে দৌৰান্বিত বাহনে স্থবিৰ হৈ ৰৈ মাথো চাইকেলৰ চকা বাট নেদেখা হয় দিন হাজিৰা কৰা পিতা খেতা পৰা হাঁহি এমুকুৰাৰে ফেৰীৱালাজন উভতে কেৱল ময়েই নে আপুনিও জানো নেদেখে